বান পৰিস্থিতিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে শ শ বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে অৰ্থনৈতিক অৱস্থা তথৈবচ হৈ পৰিছে পশুধনৰ সমস্যা আহি পৰিছে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক দেখুৱাব বিচাৰিম গোলাঘাট জিলাৰ স্পৰ্শকাতৰ বংকুৱাল নেঘেৰিটিং মাথাউৰি ভাগি পৰিছিল সেই ভগ্ন অৱস্থাৰ যিটো স্থান সেই স্থানৰ বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব আজি ভূপেন কুমাৰ বৰা ডাঙৰীয়া গোলাঘাট জিলা পোৱাৰ লগে লগে হাজাৰ হাজাৰ ব্যক্তি লোকাৰণ্য হৈ পৰিছিল তাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বান সাহায্য বিতৰণ কৰা হৈছিল আপোনালোকক এখন বিশেষ মেচিন নাৱৰ জৰিয়তে বংকুৱাল নেঘেৰিটিঙৰ যি মাথাউৰি ভাগিছিল সেই স্থানলৈ গতি কৰিছে আমি দেখুৱাইছোঁ ইতিমধ্যে আহি উপস্থিত হৈছে এয়া কংগ্ৰেছ দলৰ সতীৰ্থসকলে নিজে মেচিন নাৱৰ পৰা কঢ়িয়াই পেলাই মাথাউৰিত বান সাহায্যসমূহ আনিছে আমি আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যি কলাত্মক ৰূপ ধাৰণ কৰিছিল আমি সেই অৱস্থা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কংগ্ৰেছ দলৰ সজাতি দলটিয়ে যি বান সাহায্য লৈ আহিছিল সেই বান সাহায্য বিতৰণ কৰিব আপোনালোকে দলীয় সতীৰ্থসকলক দেখিবলৈ পাইছে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া সেই ভগ্নাংশৰ স্থানত উপস্থিত হৈছেহি মই মুহুৰাৰ বংকুৱালৰ সেই মাথাউৰিৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়া ভূপেন কুমাৰ বৰা ডাঙৰীয়াই স্থানীয় বানাক্ৰান্ত লোকসকলৰ লগত মত বিনিময় কৰিছে আপোনালোকক এয়া দেখুৱাব বিচাৰিছোঁ বহুত আহিছিলে মথাউৰি হিচাপে এইটো ছিকিছে বুলি কয় কিটা সৰু এইটো জোৰত গৈ তাতো ছিকিছে ৰাস্তা বোকাখাট বিধানসভা সমষ্টিৰ বংকুৱাল নেঘেৰিটিং যি মাথাউৰি ভাগি পৰিছিল বানত সেই মাথাউৰিৰ দৃশ্যাংশ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ এই স্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়াৰ নেতৃত্বত অধ্যয়ন কৰা হৈছিল আৰু বান সাহায্য দিয়া হৈছিল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুওৱা হ'ল ধন্যবাদ